বন্ধুসকল আমাৰ ইউটিউব চেনেল বাৰবলকছৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ এই চেনেলটো দ্বিতীয়টো ভিডিঅ'। তো আজি ভিডিঅ'টো মই বনাম বুলি ভাবিছোঁ মেগী চেলেঞ্জ, আৰু মোৰ বৌ ৰাণু বৌৱেনো ঘৰতে ৰেচিপি বনাই থাকে সৰু সুৰা, তাকে আপোনালোকক দেখাম, আপোনালোকৰ লগত পৰিচিত কৰাম বুলি ভাবিছোঁ। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। এয়া মই ঘিউ অকণ দি চুজিখিনি ভাজি আছোঁ। এয়া মই ঘিউ ঢালি আছোঁ। ঘিউ ঢালি পিনে চুজিখিনি ভাজি আছোঁ 3 চামুচকৈ। তো কিছুমানে ধৰ মিঠাও বেছি খায়, কমো খায়। এই ৰঙাকৈ ভাজি আছোঁ। এই ৰঙা হোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া অকণমান সময় লাগিব ভাজি থাকোঁতে। এয়া অলপ অলপ ৰঙা হ'বলৈ ধৰিছে, আৰু জুইটো অকণমান কমাই ল'ব লাগিব, গেছটো চিমত দিব লাগিব। ৰঙা হৈ যালে বেয়া লাগিব খাই। এতিয়া মই কুহুমীয়া গৰম পানী ঢালি দিছোঁ। এয়া অলপ অলপকৈ পানী ঢালি আছোঁ, আৰু এয়া লৰাই আছোঁ, আপোনালোকে দেখিছে। এতিয়া অকণমান উতল এটা আহিব লাগিব। ধৰ থাল এখনত বাকি দিব লাগিব। মই লাহে লাহে বহল কৰি আছোঁ। বহল কৰি পিনে এতিয়া এয়া হাতেৰে মই কৰি আছোঁ, বহল কৰি আছোঁ। বহল কৰি পিনে এতিয়া চুৰি এখন লৈ পিনে মই কেক হিচাপে কাটি কাটি ডোখৰ ডোখৰকৈ এয়া মই কৰিলোঁ বহল বহলকৈ, বৰফি নিচিনাকৈ। এতিয়া কাটিব লাগিব। মই এতিয়া পিচ পিচকৈ, অকণমান ঠাণ্ডা হ'ব লাগিব আৰু। এতিয়া 20 মিনিট ৰ'ব লাগিব, তেতিয়াহে ঠাণ্ডা হ'বৰ কাৰণে অকণমান সময় 20 মিনিট ৰাখিব লাগিব। এয়া দেখিছে এতিয়া ঠাণ্ডা হৈ ধোঁৱা ওলাই আছে। ঠাণ্ডা হ'লেই এইটো সম্পূৰ্ণ। সকলোৱে দেখিলে মোৰ বৌ হয়। এয়া কেনেকৈ ৰেচিপিটো বনালে আপোনালোকক দেখা। এয়া বৌৱে ঠাণ্ডা হ'বৰ বাবে অলপ সময় ৰখাইছে। তাৰপাছত আমি গম পাম ৰেচিপিটোনো কেনেকুৱা হ'ল। এই পিচবিলাক সাৱধানে কাটি লৈ সাৱধানে পিচবিলাক সাৱধানে এৰুৱাব লাগে, যাতে ভাঙি নাযায়। মজা হৈছে দেই, মজা। মই চাহ বনাই আছোঁ। চাহৰ লগত ৰেচিপি বনাই হৈ গৈছে। এতিয়া আমি বাকিম। আমি এতিয়া চাহ বাকিছোঁ এতিয়া ৰেচিপিৰ লগত। এয়া আমি এতিয়া কাপত বাকি পিনে এতিয়া আমি ৰেচিপিৰ লগত এতিয়া খাম। এয়া চাহ আনি আছোঁ। এয়া মোৰ ৰেচিপিখিনি দেখিছে। এয়া চাহৰ লগত এতিয়া আমি খাম। এয়া কোমল হৈ আছে। আপোনালোকে ঘৰত বনাই খাব, কমেণ্টত জনাই দিব। আলহীক মই খাবলৈ দিছোঁ। ভাল লাগিছে খাই। এয়াই আমাৰ ৰেচিপি মেকাৰ হৈছে মোৰ বৌ ৰাণু শইকীয়া। তেওঁৱে বনাইছে এই ৰেচিপিটো। সকলোৱে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেওঁ খাইনো ক'ব আমাক কেনেকুৱা পাইছে বস্তুটো, তেওঁৱে বনাইছে যিহেতু। এয়া খাই পিনে ভাল হৈছে। এয়া খাই পিনে ভাল পাইছোঁ। এতিয়া আপোনালোকেও বনাব। এয়া মোৰ বৌৱে বনাইছে ৰেচিপিটো। খাই চাওঁ আহক। ময়ে খাই চোৱা নাই কেনেকুৱা হৈছে। বহুত ধুনীয়া হৈছে, আপোনালোকে বনাব। এতিয়া হওক আমি আমাৰ মেগীৰ স্পাইচি চেলেঞ্জটোলৈ আগবাঢ়োঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। আজি প্ৰিয়ংকা বাহঁতৰ লগত মই মেগী খাম।
বাহঁতৰ লগত ভিডিঅ'টো বনাইছোঁ মই নাম বৰা বক্স। বন্ধু বান্ধৱীসকল, এয়া মোৰ মা। আজি মায়ে মানে ৰেচিপিটো বনোৱা নাই, যিহেতু মায়ে ইমান এটা ভালেই বনায়। তথাপিও আজি বোলো মোৰ বৌ আৰু খুৰীৰ ৰেচিপিকে খাওঁ। সদায় মাৰ ৰেচিপি খাই থাকোঁ, পিছত আপোনালোকক মোৰ মাৰ ৰেচিপি দেখাম। আজি মায়ে আমাৰ বনোৱা চাবলৈ আহিছিল, তাকে আপোনালোককো মোৰ মাৰ লগত পৰিচিত কৰাম বুলি ভাবিছিলোঁ। মোৰ মাৰ নাম ভাদু বৰা। মোৰ ৰেচিপি বনোৱা দেখিবলৈ পাব। এই ৰেচিপিটো বনাব গুণগুণ ব্লগছৰ, আপোনালোক সকলোৱে চিনি পায় গুণগুণৰ মাক। এই কেৰাহী পাতি লৈছোঁ, এতিয়া মেগী বনাম। মেগীখিনি প্ৰথমে সিজাই লওঁ। এয়া পাপৰি মুদৈ আৰু ৰাণু ববু, যি এইটো ভিডিঅ'তে আগৰ ৰেচিপিটোত বনাইছিল। তো এতিয়া তেওঁলোকে বনাব মেগী চেলেঞ্জৰ বাবে স্পাইচি মেগী। জ্বলা দিব পূৰা, আমি খাবলৈকে দিব আমাক। এতিয়া চাওঁনো তেওঁলোকে কিমান জ্বলা দিব পাৰে আৰু কেনেকৈনো। এই কেৰাহী পাতি লৈছোঁ, এতিয়া মেগী বনাম। মেগীখিনি প্ৰথমে সিজাই লওঁ। এয়া মেগী বনাবলৈ আৰম্ভ কৰিছোঁ। গৰম পানী কৰি লৈছোঁ। অলপ সময়ৰ বাবে মেগীখিনি সিজিবৰ বাবে মেগীখিনি ঢাকি দিওঁ। ঢাকনিখন এৰুৱাই দিছোঁ। এয়া মেগীখিনি এতিয়া চাওঁ সিজিছে। লৈছোঁ পাঁচটা গোটেইখিনি দি জলকীয়া ফালি ফালি দিম আৰু খাব পাৰে নে নোৱাৰে ভতিজা। এতিয়া পানীটো কি হৈ গৈছে, এয়া তেলখিনি এতিয়া গৰম হৈছে, মই পিঁয়াজখিনি দি দিছোঁ। এয়া হেতাৰে লৰাই দিছোঁ। যথেষ্ট সৰহ হৈছে মেগীখিনি, সেইকাৰণে পিঁয়াজ দুটা কৰি দিছোঁ। এতিয়া জলকীয়াখিনি দিম। জলকীয়াখিনি ৰঙা কৰি ভাজি থাকিব লাগে। ৰঙাই পিছত পিঁয়াজ আৰু জলকীয়াই গেছটো অকণমান বঢ়াই দিছোঁ আৰু নিমখ আন্দাজমতে অকণমান দিছোঁ আৰু মেগীখিনি নিমখ দিয়া থাকেই। মই অলপ সময় লৰাই আছোঁ মেগীখিনি যাতে কেৰাহী ধৰি নলয়। এয়া চিমত দিছোঁ অকণমান। জ্বলা মেগী ৰেচিপিটো তৈয়াৰ হৈ গ'ল। এতিয়া ইহঁতক খাবলৈ দিওঁ। আৰু গুণগুণৰ বাবেও ৰেডি হৈ গ'ল। গুণগুণ আৰু বগী আৰু চুমলু প্ৰিয়ংকা সকলোকে খাবলৈ দিওঁ। গুণগুণৰ কাৰণে অকণমান আঁতৰাই থৈ দিছোঁ, তাই সৰু কাৰণে জ্বলা খাব নোৱাৰে। মোৰ মাৰ কাৰণে একদম চিম্পুলকৈ বনাম, তেল আৰু অকণমান পিঁয়াজ দি পেলাই দি দিছোঁ আৰু হৈ গ'ল। এতিয়া মোৰ মেগী ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া ইহঁতক খাবলৈ দিওঁ। আৰু আলুকো বনাইছে, একেলগে খাই কেনেকুৱা লাগে, কিমান জ্বলা দিছে। মই জলকীয়া চেলেঞ্জে কৰিছোঁ, আমি মেগীৰ লগত জলকীয়া চেলেঞ্জ খাওঁ। এতিয়া কওকচোন। যিহেতু এতিয়া গুণগুণে খাবলৈ আৰম্ভ কৰিছে, এতিয়া গুণগুণক সুধো কেনেকুৱা পালে খাই। গুণগুণ, তোমাৰ মায়ে বনাইছে, খাই কেনেকুৱা পাইছা? ভাল লাগিছে নহয়? এওঁ জ্বলা খাব পাৰে, যথেষ্ট জ্বলা খাব পাৰে। তেওঁ অকণো ৰিয়েকশ্যন নাই মুখত, তেওঁ খাব পাৰে। আমি নোৱাৰোঁ বাবে আমাৰ অৱস্থা কাহিল হৈ গৈছে। এতিয়া মোৰ বাইদেউ হয়, তাই এতিয়ালৈকে এটা ভিডিঅ'টো ওলোৱা নাইকিয়া। এইটো ভিডিঅ'ত আজি প্ৰথম দুটা ভিডিঅ' হ'ব এইটো সুধি মোৰ আৰু তাকে ওলাইছে। খাই কেনেকুৱা পাইছে আপুনি? ভাল পাইছে, কিন্তু মই একো অৱস্থা মই কি কৰিম, চবেই খাব পাৰে। আপোনালোকে দেখিছে মোৰ চকুৰ পৰা চকু পানী ধাৰা হৈ বৈ গৈছে, যেনেকৈ খাব পৰা নাই। এতিয়া কি কৰিম, মোৰ পৰা চবেই কাঁহীৰ পৰা মোৰ নিচে চাওক, চবেই মোৰ কাঁহীৰ পৰা ধাৰি টানি খাইছে। গতিকে ময়ো অকণ খাওঁ আৰু চবেই খাইছে বোলো। বনোৱাটো ঠিকেই আছে, খোৱাটোহে মই নোৱাৰোঁ। চ' গাইজ, ভিডিঅ'টো কেনেকুৱা পালে? মইতো চেলেঞ্জত নিজিকোৱেই কেতিয়াও, মই হাৰিম বুলি জানোৱেই। ইহঁত দুটাৰ ভিতৰত কোননো জিকে চাওঁ। হাৰিলোঁ আৰু এতিয়া কান্দিও আছোঁ। ইয়াত ছেকেণ্ড হৈছে মোৰ বা, তেওঁ দুয়োকে পুৰস্কাৰ দিব। দুজন ফাৰ্ষ্ট হৈছে, দুইজনে নিজৰ কাহিনী সম্পূৰ্ণ কৰিলে। আমাৰ দেহা ফাৰ্ষ্ট আছে, তো ফাৰ্ষ্ট হোৱাৰ বাবে চিপছটো দি দিছোঁ। আৰু আমাৰ টিকলো ছেকেণ্ড আছে, তো অকণ মাৰি দিছোঁ লগতে। এয়া মানে মেইন ফাৰ্ষ্ট, এয়া সৰু ছোৱালীজনী এটা পুৰস্কাৰ। আপোনালোক ঘৰত থাকক। অৱস্থাৰ বিষয়ে মই আপোনালোকক নকওঁ। তো এতিয়া আমি ভিডিঅ'টো শেষ কৰিলোঁ আৰু গুড বাই।